হেপী ৰক্ষাবন্ধন মোৰ ফালৰ পৰা সকলো দাদা ভণ্টিলৈ ৰক্ষাবন্ধনৰ মানে ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া আমাৰ আদি আঞ্চিৰ ৰাখী বন্ধি হ'ব হয়নে নহয় একদম সদায় বান্ধিছে ন বাচ্চা কালৰ পৰা বান্ধিছে আজি 3 নম্বৰ বাৰ এতিয়া বান্ধিব লাগিব শিকাই দিম তুমি তেনেকৈ কৰিব লাগিব দেই ফাৰ্ষ্ট আঞ্চিয়ে বান্ধিব ফুল এটা দিয়া বাবু মুৰত দিয়া ওকে হৈ গ'ল ন এতিয়া এটা ফুট দিব লাগিব লৈছে তাই বাবুৰ কপালত এটা ফুট দি দিয়া এটা ফুট এটা দিয়া বাবু দিয়া হৈ গ'ল ফুটটো দিয়া হ'ব দি দিয়া হ'ব ফুটটো লগাই দিয়া চাওঁ বাবু চাওঁ লাগিলে নে চাওঁ বাবু ফুটটো চাওঁ ধুনীয়া একদম লোৱা বাবু বান্ধি দিয়া বাবুৰ হাতত বান্ধি দিয়া হাতটো আগত দি দিয়া এইটো হাত দিয়া এতিয়া কোৱা সদায় ভালকৈ থাকিবা দাদা কোৱা ৰ'বা তোমাক বাবু পিন্ধাব ৰ'বা নিয়মটো এটা খুৱাই দিয়া ৰ'বা আনকি মিঠাই খুৱাই দিয়া বাবুক মিঠাই এটা লোৱা বাবুক খুৱাই দিয়া থেংক ইউ বাবুৱে চুমা দিয়া আনচিক চুমা এটা দিয়া এতিয়া বাবুৱে আনচিক বান্ধিব লাগিব দেই ফুট বাবু ফুট দিয়া ফুল এটা দিয়া আনচিক হৈ গ'ল দিয়া এতিয়া ফুট এটা দিয়া ৰ'বা আনচিক নুচুবা বাবু লাহেকৈ হৈ যাব হ'ব পজ কৰি দিওঁ পজ কৰি দিওঁ আনচিক হাতটো দিয়া এইটো হাত দিয়া বাবুৱে বান্ধি দিয়া পজ কৰি দিওঁ আনচিক নিজে নাখায় মানুহ বাবুক খুৱাই দিব তুমি উমান নিদিলা বাবুক নিজে লৈ ল'লে হাই ফ্ৰেণ্ডছ আছামিজ চেনেললৈ মই এতিয়া আপোনালোকক স্বাগতম জনালোঁ আৰু আজি হৈছে ছানডে আৰু আজি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ ইমান দিনে কোনো ব্লগ দিয়া নাছিলোঁ সেইকাৰণে ভাবিলোঁ আজি এটা সৰুকৈ ব্লগ বনাওঁ আৰু আপডেটখিনি আপোনালোকক জনাওঁ আৰু বেকগ্ৰাউণ্ডত কিছুমান চাউণ্ড শুনিবলৈ পাব কাৰণ পানীৰ পাইপৰ কাম চলি আছে আমাৰ কিটচেনৰ পৰাও আৰু মোৰ দাঁতৰ কথা ক'বলৈ হ'লে লাষ্ট দাঁত এক্সট্ৰেক্ট কৰা ভিডিঅ'টো বনালোঁ আৰু তাৰপিছত মোৰ মুখ পূৰা বন্ধ সেইদিনা আহি ব্লগ বনালোঁ তাৰ পিছদিনাখন অৱস্থা বেয়া তাৰ পিছদিনাখন ভাবিলোঁ ভাল হ'ব তেনেকৈ থাকিলোঁ সেইদিনাও বেয়া তেনেকৈ কৰি 3-4-5 দিন মানে মোৰ একদমেই অৱস্থা বেয়া বিষ ইমান বেছি বিষ হৈ গ'ল মই ভালকৈ কথা খোৱাটো পিছৰ কথা ভালকৈ মই কথাও মানে ক'ব নোৱাৰা হ'লোঁ মুখ মেলিব নোৱাৰা হ'লোঁ তেনেকুৱা কণ্ডিশ্যন এনেই নহ'লহেঁতেন চিম্পুল যদি মানে দাঁতৰ লাইনৰ পৰা দাঁতটো উলিওৱা হ'লহেঁতেন তেতিয়া এনেকুৱা প্ৰব্লেম নহ'লহেঁতেন কিন্তু মূৰটো অকণমান কমপ্লিকেট আছিলে মূৰটো দাঁতৰ যিটো লাইনৰ একদম কমপ্লিট বাহিৰত এনেকৈ মানে গালৰ ফাললৈ দাঁতটো আছিলে মোৰ আৰু সেইকাৰণে এইটো মানে এটা চাৰ্জাৰী হ'ল ডাইৰেক্ট দাঁতটো উলিয়াব নোৱাৰিলে সেইদিনাও কৈছিলোঁ কিন্তু ইমান ভালকৈ কোৱা নাছিলোঁ চাগে সেইকাৰণে আজি ভালকৈ কৈছোঁ পিছত মানে পূৰা দাঁতৰ ভিতৰ মানে কি গালৰ ভিতৰৰ পৰা দাঁতটো উলিয়াবলগীয়া হৈছে আৰু দাঁতটোৰ মানে পজিশ্যনটো পূৰা এইফালে গাললৈ মানে মুখখন কৰি আছিলে তাৰপাছত মানে গালৰ ভিতৰৰ পৰাহে দাঁতটো উলিয়াবলগীয়া হৈছে লাইনাৰ কমপ্লিট বাহিৰৰ পৰা আৰু সেইটো কাৰণে ডক্টৰেও কৈছে যে এইটো মানে নৰ্মেল এক্সপেক্ট নহয় এইটো মানে অকণমান কমপ্লিকেটেড হয় সেইকাৰণে পেইন থাকিবই কিন্তু ডেইলি মোক 2টাকৈ পেইন ক্লিয়াৰ ল'বলৈ দিছিলে ডক্টৰে কিন্তু ইমান বেছি বিষ হৈ গ'ল যে মই ডেইলি 2টাৰ জেগাত 3-4টাকৈ খাইছোঁ এদিন 5টাও খাবলগীয়া হৈছে তাৰমানে এনেকুৱা হ'ল 8 hours থাকে বুলি কৈছিলে পেইন ক্লিয়াৰ পাৱাৰ কিন্তু মোৰ কি হৈছে 3-4 ঘণ্টাৰ মূৰে মানে পাৱাৰ গুচি যায় আৰু ইমান বেছি বিষ আহে মই ভাবোঁ যে এখন সহি চাওঁ কিন্তু সহিব নোৱাৰোঁ এদিন 5টা পেইন ক্লিয়াৰ খাবলগীয়া হৈছে আৰু তাৰপিছত তেনেকৈ 2-3টা খাই মাজৰ এই গেপটোত মই 2 দিন চেকআপ কৰিবলগীয়া হৈছে ডক্টৰক ফোন কৰোঁ ডক্টৰে মাতি দিয়ে ডক্টৰ যেতিয়া ভাত বনাই আছে ভাতখিনি চিকেন বনাইছে ভাত বনাইছে সেইখিনি হ'লেই আমি ওলাই যাম
সাউতকৈ গৈ মোৰ চেকআপটো কৰি আহিম, তাৰপিছত ভাত খাম। তেনেকৈ ভাবিছোঁ, কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে চাই থাকিব। এয়া চিকেন বনাবলৈ লৈছে আমাৰ দেৱজিৎ বৰাই, আৰু কুকাৰত বনাব। বা ইমান তেল দিছা। চিকেন অমিতা আৰু আলু দি পেলাই বনাব, ইহঁতৰ কাৰণে একেলগে বনাব। আইচক্ৰীম টাইম। এতিয়া আইচক্ৰীম খাম, টেষ্টি টেষ্টি আইচক্ৰীম। এয়া দুপৰীয়াৰ ভাত, জহা চাউল একদম পেলপেলীয়াকৈ সিজাইছে মোৰ কাৰণে, আৰু স্কোৱাছ আলু ভাজি। এই ভাজিটো দেৱজিতে বিৰাট টেষ্টি বনায়। আৰু এয়া চিকেন কাৰী, একদম পনীয়াকৈ বনাইছে, অমিতা আৰু অকণমান জালুক দি পেলাই। মছলা পাতি কম দিছে, কাৰণ বেমাৰীয়ে খাব। আদিয়াঞ্চিৰ কাৰণেও একেলগেই বনাইছে, কিন্তু বিৰাট টেষ্টি হৈছিলে জোলখন। ভাত পানী খাই মেলি মই অলপ ৰেষ্ট কৰিলোঁ, আৰু দেৱজিতে চালে মুভি। আৰু এতিয়া আমি আহিছোঁ ফাইনেলি মোৰ চেকআপ কৰাবলৈ। আৰু দেৱজিতে কৈ আছে আজি মোৰ লাষ্ট চেকআপ, মানে হয়তো যিটো তাৰ গাঁঠিটো কাটি দিব, কিন্তু মোৰ লগা নাই, নাজানো, দেখুৱাই চাওঁ। মানে এনেইতো ফাৰ্ষ্ট যিদিনাখন উঠাইছিলে দাঁতটো, সেইদিনাখন মোক আজি মাতিছিলে বোলে ছানডে মানে আহি পেলাই এবাৰ মানে আহি দেখাই পেলাই কাটি দিবলৈ দিছিলে। কিন্তু মই বিষত যেতিয়া থাকিব নোৱাৰিছিলোঁ, তেতিয়া মাজত দুবাৰ আহিবলগীয়া হ'ল। দুবাৰ আহি দেখাই গৈছোঁহি, মানে কি কেনেকুৱা কি হৈ আছে বুলি। তাৰপিছত সেইকাৰণে আজি 4 নম্বৰৰ বাৰ অহা হ'ল। এতিয়া ডক্টৰৰ ওচৰলৈ যাম, ডক্টৰে কি কয় দেখা যাব। আৰু আজিকালি ইমান ভয় ধকধকটো নাইকিয়া হৈছে, মানে যিমান মই দেখুৱাইছোঁ, মানে ডেণ্টিষ্টৰ ওচৰলৈ যাওঁ মই মুখখনেই খুলি দিব নোৱাৰোঁ, ইমান বেছি ভয় খাওঁ। আৰু ফাইনেলি লাষ্ট মানে এজন ডক্টৰৰ ওচৰত মুখখন কমচে কম খুলি দিব পাৰোঁ আজিকালি ভয় নকৰাকৈ। এইটোৱে মোৰ কাৰণে একদম বহুত ডাঙৰ মানে চেলেঞ্জ। আৰু মোৰ ইয়াতে মঙলদৈত থকা মোৰ ফ্ৰেণ্ডজনী গীতা, তাইকো বহুত মানে নিজৰ ফ্ৰেণ্ডক আচলতে থেংক ইউ নিদিয়ে, তথাপিতো মানে তাইকো বহুত থেংক ইউ নহয় আৰু মানে তাইৰ কাৰণেও তাই বহুত সাহস দিছে। কৈছে মোৰ যেতিয়া ফাৰ্ষ্ট ইয়ালৈ আহি দাঁতৰ বিষ হৈছিল, তাই মোক এজন ডক্টৰৰ কথা তাইয়ে মোক কৈছিলে যে বহুত ভাল ডক্টৰ, তই দাঁতটো উঠাই ল। তাইও উঠাইছে মানে। তাৰপিছত মোৰ যি ভয়, মই তই কি কৈছ, মই নুঠাওঁ। কিন্তু তাই মোক ঠেলি হেঁচি একদম কয় এইবাৰ পৰা দাঁত বিষালে নকবি মোক। আৰু তাইয়ে মোক প্ৰথম লৈ যাবলৈ ওলাইছিলে, মই তোক ডক্টৰ তালৈ লৈ যাম ব'ল, দাঁতটোতো উঠাই আনো। কিন্তু মই একদম পিছত মানে এনেকুৱা হৈছে, এইবাৰ বিষালে মই নকওঁ আৰু এনেকুৱা হৈ গৈছিলে। কিন্তু যিয়ে নহওক মোৰে ক'ব লগাই হ'ল। আৰু তাই মানে আগদিনাও ফোন কৰিছে, মই তোক মই আগদিনাও ফোন কৰিম দেই, তই দুখ পাই নেকি কবি হা। তাই একদম দুখ নাপায়, যা তই উঠা নহ'লে মৰিবি, গালি চালি দি পঠিয়াইছে। মানে তাইৰ কাৰণেও মানে বহুত মোৰ সাহস হৈছে। আৰু ভয়টো যে ভাগিলে মোৰ, সেইটো মোৰ ডাঙৰ কথা। আৰু বাৰু ঠিক আছে, আমি আহি পাই গ'লোহি আমাৰ ঘৰৰ একদম ওচৰতে, দেখাই লওঁ। তাৰ পৰা ওলালোঁ, আৰু মুখৰ যিটো চিলনি আছিলে ধুনীয়াকৈ কাটি দিলে, সূতাডাল তাল মাৰি উলিয়াই দিলে। আৰু আজিৰ পৰা মই কিন্তু 2দিনমান আগত বাচি চলিব লাগিব। হেৰি মানে যিহেতু বস্তুটো শুকাইছে, তথাপিতো একদম ভালকৈ ঠিক হ'বলৈ আৰু 2দিনমান অকণমান বাচি চলিব লাগিব। এনেকৈ এতিয়া যেনেকৈ চলি আছোঁ, তাৰপিছত আৰু একো নাপায়। আৰু এতিয়া মনটো বিৰাট ভাল লাগিছে। ডক্টৰৰ মানে যেতিয়া এটা হেৰিয়াত চলি থকা যায় ন, যিমান ধুনীয়াকৈ চলিলেও মানে ইয়াত কিবা এটা চলি থাকে। সেইটোৰ পৰা আজিৰ পৰা বাচিলোঁ যে আৰু ডক্টৰ তালৈ আৰু আহিব নালাগে, কাৰণ ডক্টৰ তালৈ অহা বুলি ক'লে মানে কিবা এটা আৰু
সেইটোৰ পৰা বাচিলোঁ বাৰু। আৰু এতিয়া সেইকাৰণে ফূৰ্তিতে ঘৰলৈ নাযাওঁ, অকণ বাহিৰলৈ ওলাই যাওঁ, কেইটামান সৰু সুৰা বস্তু ল'বলগীয়া আছে সেইকেইটা লৈ লওঁ। তাৰপিছত দেৱজিতে মাংস অকণ খাবলৈ বিচাৰিছে, দিনত খালে কিন্তু বেচেৰাৰ হেঁপাহ পলোৱা নাই, আকৌ ৰাতি খাব। মানে ইমান দিন যে খোৱা নাই মোৰ কাৰণে, সেইকাৰণে মানে আজি আৰু মানে পূৰা আৰু সেইকাৰণে এতিয়া অকণমান মাংস ল'ম ফাৰ্ষ্ট। ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ, আৰু এই বস্তুটো বহুত দিনৰ পিছত দেখিলোঁ। মৰা ঠাৰি ধুই পেলাই এনেকৈ বান্ধি বান্ধি থোৱা, সৰুতে দেখিছিলোঁ ক'ৰবাত, আৰু বহুত দিনৰ পিছত আজি দেখা পালোঁ, বিৰাট ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশ, একদম গাঁৱৰ মাজত পালা ন? ৱাও, ফাইনেলি মাংস পাই গ'লোঁ। একদম গাঁৱৰ ভিতৰত আহি বিচাৰি পাইছোঁ। এইটো মানে অকণমান বেলেগ মাংস, কাৰণ বেছি হাৰ্ড মই চুবাব নোৱাৰোঁ, সেইটো কাৰণে মাংস বিচাৰি বিচাৰি বহুত দূৰ গ'লোঁ, নাপালোঁ। কিন্তু আইডিয়া কৰি একদম গাঁৱৰ ভিতৰৰ চাইডে আহিছোঁ আৰু ইয়াত পাই গ'লোঁ। ইমান কষ্ট। ভালনে মাংসখিনি? ভালনে মাংসটো? ঠিকে আছে। আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি মাংস পাইছোঁ, আৰু ইয়াত দুইটা শুলে, খোৱাৰ পৰা উঠিছে। এয়া ঘৰ আহি পালোহি। তাৰপিছত চাকি তাকি জ্বলালোঁ, সেৱা কৰিলোঁ, আৰু দেৱজিতে বনাইছে চাহ। তাৰপিছত আমি এতিয়া খাম আজি চামোচা। ব্ৰত ভাঙিছা মোৰ ন? মোৰ একে ব্ৰত ভঙাৰ নিচিনা হৈছে, কিন্তু মই খামহে, কিন্তু সেইবুলি বেছি যদি আৰু অত্যাচাৰকৈ খাওঁ নিজৰে বিপদ। কিন্তু যিয়ে নহওক, সঁচাকৈ এনেকৈ কিবা এটা যেতিয়া নোৱাৰি ষ্ট্ৰিক্টলি মানা থাকে, তাৰপিছত যেতিয়া সেইটো একদম খুলি দিয়া যায় ন, তেতিয়া এনেকুৱাই হয়। মানে একদম কি খাওঁ, কি কৰোঁ, কি মেলোঁ, তেনেকুৱা মোৰো তেনেকুৱা হৈছে। চামোচা খোৱা প্ৰস্তাৱটো দিছে, মই না কৰা নাই, একেবাৰে য়েছ কৰিছোঁ। বহুত দিন অৱশ্যে খোৱাও নাই। আৰু আজি বহুত দিনৰ পিছত এনেকৈ আমি ইভিনিঙত ওলাই গৈছোঁ, ইমান ভাল লাগিছে। একদম পূৰা পূজা ছিজনটো লাগিছে। গোটেই মানে টাউনৰ লাইট চাইটবোৰ দেখিছোঁ, মানুহবিলাক ওলাই কৰি আহিছে, গাড়ী চাড়ী, মানে টাউনৰ মাজতো এপাক ঘূৰিছোঁ। পূৰা দুৰ্গা পূজা আহি গ'ল লাগিছে। একদম মানে বেলেগ এটা, বহুত দিনৰ পিছত পৰিৱেশটো বেলেগ লাগিছে, আৰু গৰমটো অলপ কমিছে যে, একদম পূৰা পূজা ফিল। বাৰু যিয়ে হওক, তেতিয়াহ'লে চাহকাপ খাই লওঁ। তাৰপিছত এয়া ধুনীয়া গাখীৰৰ চাহ, আৰু লগত খাম দেখুৱাই দিওঁ দেই কি যে আনিছে। চামোচা, ব্ৰাউনি, ফাৰ্ষ্ট এইটো খাই লওঁ। এইটো খাবিনে? আজি খাবিনে এইটো? এতিয়া নালাগে, প্ৰথম এইটো খোৱা, এইটো খাবা, তাৰপিছত চামোচা। হা, কিমান দিনৰ পিছত খাইছোঁ, মজা। মুখৰ পানী পৰিছেনে বাৰু? কি আছে? সেইটো চিঙৰা 3টা পালোঁ, তাৰ অনাৰ আছে। ঠিক আছে, আমি তেতিয়াহ'লে চাহকাপ চিঙৰাৰ লগত এনজয় কৰোঁ, আৰু এই ব্লগটো ইমানতে সামৰি দিওঁ। যেতিয়া ৰাতিলৈ বনাব মাংস, আৰু ৰাতিলৈ মাংস খাম, আৰু মুখখন যিমান পাৰোঁ বাৰু বচাই থাকিম। আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ, যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়া আহিবলগীয়া সকলো নতুন ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। বাই।